দুবছৰমানৰ পৰা একো ভাল লগা নাই, মানে মন চনবোৰ ভাল নলগা হৈ থাকে। আৰু এইফালে আমাৰ এইজনে আমলৰি পৰুৱা পাৰিবলৈ এয়া ওখ ডাংডাল লৈ দেখিছেনে কেনেকৈ আমলৰি পৰুৱা পাৰিবলৈ ডাং লৈ ঘূৰি ফুৰিছে। কান্ধতে লৈ আহিছোঁ চিপলাংখনি, এইখন চাওক। ভালকৈ কথা এটা সুধিলে ক'ব নোৱাৰো বুলি কয়, এইবোৰ বেলেগ একদম হেৰি মানুহ আকৌ দেখিছে। নমস্কাৰ দেই সকলোকে, আহিছোঁ এটা আকৌ ব্লগ বনাবলৈ বুলি, ভিডিঅ' এটা বনাবলৈ বুলি আহিছোঁ বহুত দিনৰ মূৰত। বহুত দিন মানে প্ৰায় 6-7 দিনমানৰ মূৰেহে আহিছোঁ, আৰু বনাবলৈ মনে নোযোৱা হৈছে আজিকালি। লাইক কমেণ্ট শ্বেয়াৰ একদম একোৱেই নোহোৱা হৈছে, ছাবস্ক্ৰাইবাৰটো বেছিকৈ হোৱাকচাই কমিহে গৈছে। তথাপিতো এটা ভিডিঅ' বনাবলৈ বুলি লৈছোঁ, আপোনালোকে চাই থাকিব শেষলৈকে। আৰু সেইফালে সেইজন দেখিছেনে গছৰ ওপৰত উঠি আছে, ক'তেইয়া চজিনা পাৰিবলৈ বুলি আহিছোঁ বাগানলৈ এয়া। আৰু সেইফালে বাগানৰ আমাৰ পাত অকণমান ওলাইছে, মানে এইফালে ৰ'দ পৰি থাকে কাৰণে নাই অহা, আৰু বৰষুণ দিয়া নাই যে, ইফালে ছাঁ হৈ থাকে তাত ওলাইছে পাত। আৰু বৰষুণ দিবলৈ আজি বতৰটো অলপমান ধেমেকা, মানে ডাৱৰীয়া কৰিছে। আৰু আজি হৈছে শুকুৰবাৰ, আৰু এতিয়া পিছবেলা সময়, কাইলৈ শনিবাৰ। এইফালে এজনে চজিনা পাৰিছে বজাৰলৈ বুলি। শনিবাৰে আমাৰ ইয়াত বজাৰ বহে, 2 দিন বজাৰ বহে, মঙলবাৰ আৰু শনিবাৰে। এতিয়া বজাৰলৈ বুলি চজিনা পাৰিছে তেখেতে। এতিয়া বজাৰলৈ আমি চজিনা বুটলিবলৈ আহিলোঁ। আৰু আমাৰ ঘৰত কি কি খেতি কৰিছোঁ এইবেলি বহুত দিন দেখুওৱা নাই নহয়, আপোনালোকক আকৌ দেখুৱাম কি কি খেতি। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে, আৰু নতুনকৈ চোৱাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আৰু মই শকত হৈছোঁ বুলি ভাবিছে নেকি বাৰু, চাওকচোন। শকত নাই হোৱা দেই, বেমাৰ লাগিছে, বেমাৰ লাগিছে। মানুহজনী তেজ কমি গৈছে, আৰু সেইকাৰণে ফুলি গৈছোঁ। ইটোৰ পিছত সিটো কিবাকিবি ঘৰখনত নুগুচাই হ'ল, আৰু কি যে হৈ গ'ল। আজি 2 বছৰমানৰ পৰা একো ভাল লগা নাই, মানে মন চনবোৰ ভাল নলগা হৈ থাকে। ভিডিঅ' বনাই কেতিয়াবা মনবোৰ ভাল লগা কৰোঁ, তথাপিতো ছাবস্ক্ৰাইবাৰো নাহে, ভিউৱাৰ্ছো নাহে, তেনেকৈও মনটো বেয়া লাগি থাকে। কি হৈ গ'ল আৰু আপোনালোকে চাই থাকিব ভিডিঅ'। ফানি ভিডিঅ' 2-এটা বনাইছোঁ, অকণমান কমেডি কৰিবলৈ চেষ্টা কৰিছোঁ। যদিহে ভাল লাগে কমেণ্ট এটা কৰি আপোনালোকে জনাবচোন। সেই ভিডিঅ'টো চোৱা নাই যিসকলে, যদি চোৱা নাই তেওঁলোকে চাব। কমেডি ভিডিঅ' ইমান দুখৰ মাজতো কেতিয়াবা হাঁহি থাকিবলৈ চেষ্টা কৰিছোঁ। আৰু খুব দুখ হৈছে গম পায়নে। একদম আমাৰ ঘৰখনৰ মানুহৰ বেমাৰ আজাৰ নুগুচাই হৈছে, ইটোৰ পিছত সিটো। মাৰো বেমাৰ হৈয়ে আছে, সপ্তাহতে 2-3 বাৰ হস্পিটেল যাব লগা হৈছে। মোৰো সেয়া তেজ কমি যোৱা বেমাৰটো দেখিছেনে কেনেকৈ ফুলিছোঁ। মানুহে বহুতে শকত হৈছোঁ বুলি ভাবিছে, শকত হোৱা নাই। আৰু ইফালে লাগিছে এলাৰ্জি, খজুৱতি বেজী লোৱাৰ পিছতে এয়া শকত হৈ গৈছোঁ। খজুৱতি বেজী লোৱাৰ পিছতে মানে এলাৰ্জি হোৱাৰ পিছতে এয়া ফুলিবলৈ আৰম্ভ কৰিছোঁ। আগতেও হৈছে মোৰ 4 বছৰমানৰ আগত তেনেকুৱা, হিমগ্ল'বিন কমি গৈ থাকে। অলপ দিনৰ পাছত আকৌ যাম আৰু ডক্টৰৰ ওচৰলৈ, নোযোৱাকৈ নাথাকোঁ। তাৰপাছত এতিয়া চজিনাটো আমি বুটলি লওঁ। সেইফালে সেইজনক খং উঠিব, নহ'লে তেওঁ খঙে কৰি থকা হৈছে আজিকালি, কাৰণ ভিডিঅ' বোলে একো আগে নেবাঢ়ে, কি কাৰণে ভিডিঅ' বনাই থাকিব লাগে তেনেকৈ কয়। তথাপিতো আপোনালোকক লগ পাই থাকিলে অকণমান মনটো ভাল লাগে, সেইকাৰণে ভিডিঅ' বনাইছোঁ। আৰু এইখন আমাৰ বাগানখন চাই লওক আকৌ একবাৰ। এইয়া চজিনা চাওক। আপোনালোকৰ ফালে চজিনাৰ দামবোৰ কেনেকৈ ক'বচোন দেই। আমাৰ ঘৰতে আছে চজিনা। যোৱা সপ্তাহত নিছিলে, চজিনা পালে মাত্ৰ 85 টকাকৈ কেজি। বহুতে কয় বোলে 100-200লৈকে হৈছে, কিন্তু আমিবোৰে নিলে দামেই নাপাওঁ। এয়া বহুত ডাঙৰো হোৱা নাই, সৰু হোৱা নাই, এনেকুৱা জোখতে খাবলৈ ভাল হয় চজিনাবোৰ, চাই লওক। এয়া আৰু আছে সেইফাললৈও আছে চজিনা। এইখিনি পাৰি লওঁ, একেবাৰতে পাৰি আপোনালোকক দেখুৱাম বাৰু। আৰু চজিনা এজোপা গছৰ কাটি হৈ গ'ল, কিমান ওলালে চাওক। এইজোপাত ওলালে ইমান, মানে 4-5 কেজিমান হ'ব, আৰু কেইজোপামান আছে। সেইকেইজোপা এতিয়া কাটোগৈ। আৰু এইখন হৈছে আমাৰ বাইক, এইখন বাইক ধুম বাইকখন এদিন শিকিব লাগিব, আপোনালোকক তাকো দেখুৱাম দেই।
এখন ওইজোপা হৈছে ছজিনা গছ কেনেকৈ দীঘল দীঘলকৈ লাগিছে দেখিছে আপোনালোকে ছজিনা যিসকলে দেখিছে তেওঁলোকেতো দেখিছে আৰু নেদেখাসকলক কৈছোঁ দেই আৰু সেইফালে আমাৰ বান্দৰ উঠি গ'ল এইফালে এইজোপা আৰু এইফালে এইকেইজোপা আছে বেছি নোলায় আৰু 15 কেজিমান চাগে ওলাব টোটেল 15-20 কেজি এইয়া আমাৰ বান্দৰে এতিয়া কাটিব হাই ফ্ৰেণ্ডছ কালি আকৌ ভিডিঅ' বনোৱা নহ'ল ৰাতি হৈ থাকিলে যে সেইকাৰণে আজি বনাইছোঁ আৰু বৰ্তমান এতিয়া মই যাবলৈ ওলাইছোঁ খুৰী ঘৰলৈ আৰু এইবোৰ জেং দেখিছে নহয় জেং দেখিছে নাই কিমান জেং আনি থৈ দিছোঁ আমাৰ এই পথাৰখন যে এই পথাৰখন হাল বাই একদম সমান কৰি দিয়া হ'ল এতিয়া ইয়াত আমি কিবাকিবি খেতি কৰিম গতিকে সেইকাৰণে আমি জেংবোৰ আনি লৈছোঁ এতিয়া মই যাওঁ খুৰী ঘৰলৈ গৈ আছোঁ মই বাটে গৈ আছোঁ মানে ৰাস্তা পথাৰৰ মাজে মাজে গৈ আছোঁ আৰু তাত গৈ লগ পাম আপোনালোকক দেখুৱাম আৰু ঘৰৰ বাৰীত কি খেতি কৰিছোঁ মই দেখুৱাম বুলি কৈছিলোঁ যে সেইবোৰ দেখুওৱা কৰা হোৱাই নাই গতিকে চব চাই থাকিব শেষলৈকে এয়া চাওক এপাত ফুলি নাই এপাত ফুলি পিন্ধি আছোঁ মই ফুলি এপাত ক'তনো হেৰাই থাকিলে গম নাপাওঁ এতিয়া এই পাত পিন্ধি আছোঁ কেনেকুৱা লাগিছে বাৰু ক'বচোন জমনি ন এইবোৰ চব কিমান হাবি জংঘল আমাৰ এইবোৰ এইফালে গোটেইখন হাবি জংঘলৰ মাজতে কটাই আছোঁ দেই দিনবোৰ সেইটো ল'ৰাটো দেখিছে নাই কেনেকৈ দৌৰি আহিছে মই অহা দেখি সি গাড়ীলৈ খুব ভয় খায় ইয়াৰ গাড়ী এখন গৈছে যে ট্ৰেক্টাৰলৈ বেছি ভয় খায় সেইকাৰণে চাইছে ট্ৰেক্টাৰ ওলাইছে নি ট্ৰেক্টাৰ আৰু এইফালে আমাৰ এইজনে আমলৈ পৰুৱা পাৰিবলৈ এয়া ওখ ডাংডাল লৈ দেখিছেনে কেনেকৈ আমলৈ পৰুৱা পাৰিবলৈ ডাং লৈ ঘূৰি ফুৰিছে ক'ত আছেনো আমলৈ পৰুৱা সেয়া হাঁচি গছৰ ওপৰত আছে সেয়াত আৰু এইফালে চাওক এইফালে বাপেকে একদম পিতেকক ওপৰত উঠাই লৈছে ল'ৰাটো পেণ্ট চেণ্ট নাই মুতি দিলে এয়া লৈ আহিছোঁ আৰু এতিয়া আমি গৈ থাকোঁ ঘৰলৈ বুলি ঘৰত এইখনে হৈছে আমাৰ জলকীয়া বাৰীখন আৰু এয়া চাওক আছে আৰু দুঠাইমান এইবেলি ডাঙৰকৈ নাই কৰা দেই খেতি আৰু এইফালে হৈছে এয়া আৰু এয়া এনেকৈ খুটি পুটি দিয়া আছে চাওক এয়া দাংবডি খেতি কৰিছে এইফালে এনেকৈ আৰু এয়া ফুল আহিছে আৰু জলকীয়া কান্ধতে লৈ আহিছোঁ চিপলাংখনি এইখন চাওক চিপলাং আৰু সেইফালে সেইজনে জেং কঢ়িয়াই আছে এতিয়া জেং দিয়া হ'ব কিহত কি খেতি কৰিছে জানো মই ওচৰত গ'লেহে গম পাম কি হয় কিহত জেং দিবলৈ লৈছে মই এইকেইদিন এখন বাৰীলৈ অহাই নাই কি জিকা নে কি হা ক'ব নোৱাৰো কৈছে কি হয় বোলো কৈছে হে ভুল নে জিকা কি গুটি ভালকৈ কথা এটা সুধিলে ক'ব নোৱাৰো বুলি কয় এইবোৰ বেলেগ একদম হেৰি মানুহ আকৌ দেখিছে কেনেকুৱা এনেকুৱা মানুহৰ পৰা উন্নতি কৰিব পাৰি নেকি কোনোবা এদিনা এওঁলোকৰ সেই ভাল পাৰ্টটো দেখুৱাই থকাৰ কাৰণে ভাবে মানে একদম বেয়া পাৰ্টটো দেখাই দিম মই আপোনালোকক কেতিয়াবা মানে কেনেকুৱা ব্যৱহাৰ কৰে মোক তেতিয়াহে গম পাব সিহঁতি মানুহজনী বৰ চল পায় এয়া কি জানো কি গছ জিকা মই মানে গুটি দিওঁতে মই নাছিলোঁ কি গুটি দিলে এখন বাৰীলৈ অহা নাই ঘৰৰ একদম পিছফালে তথাপিতো অহা নাই যে মই এতিয়া জিকা বগাবলৈকে হৈ গ'লেতো জিকা গুটিয়ে হয় সুধিলে নকয় নহয় দেখিছে নাই কেনেকুৱা বাহাদুৰিটো দেখাই দিওঁ আপোনালোকৰ এটিটিউডটো দেখাওঁ কি আছিলে এজোপা কি গছ আপোনালোকক আজি অন কেমেৰা কৈ আছোঁ চাওক তেওঁ কেনেকুৱা ব্যৱহাৰ চাওক কেনেকৈ নেমাতে মোক দেখিছে নাই মই কমটি লাজ পাওঁ নেকি কেনেকুৱা সেয়া মোক কেনেকুৱা দিছে দম দেখিছে নাই কি গছ কওকচোন কি ইমান নকৰা নে কি চিনি নোপোৱা কি আছিলে ভুল নে জিকা হে আজি কেমেৰা নেকাটোৱে আপোনাৰ বেয়া দিশটো চাই লওক মানুহে কি গুটি আনিছিলোঁ অলপ দিনৰ আগত পাহৰি গ'লোঁ নহয় কিবা গুটি আনিছিলে বাৰু কি গুটি আছিলে জিকা গুটি খেলা
হয় জিকা গুটিয়ে আছিলে মানে একদম গালি পাৰিছে কেনেকৈ দেখিছে নাই এইটো আমাৰ পোৱালিটো লয়ন পোৱালি ই একদম কেনেকুৱা কয় আকৌ আজিকালি হাই ফ্ৰেণ্ডছ কেনেকৈ কয় হে অঁ কোচত বহে হাই ফ্ৰেণ্ড অঁ হাই ফ্ৰেণ্ডছ ই হেল্ল' কৈছে চাওক হেল্ল' সেইটো কেনেকুৱা হেল্ল' আকৌ আৰু এইফালে চাওক মই এনেকৈ যদি হেন্দু ফুট লওঁ নহয় এই ফুটবোৰ বেয়া হৈ যায় দিনটোত দুবাৰ ফুট লোৱা হ'লেই পটককৈ এনেকৈ হাতখনে মোহাৰি দিওঁ এয়া বেয়া হৈ গৈ থাকে আৰু আজি ভিডিঅ' ইমানেই সন্ধিয়া হ'বলৈ সময় হ'ল বিশেষকৈ এই জলকীয়া এইখিনিয়ে দেখালোঁ আৰু আছে সৰু সৰুকৈ বহুত ডাঙৰকৈ এইবেলি নাই কৰা মানে বিঘা চিষ্টেমত ঘৰতে কম কমকৈ কৰিছোঁ খেতি মাটিও নাইকিয়া হৈ আহিছে আৰু মোৰ একদম মনটো ভাল লগা নাই চাওক এইবোৰ চকু গুৰিবোৰ আপোনালোকে হয়তো ইয়াত ভিডিঅ'ৰ কাৰণে ধৰিব নোৱাৰিব পাৰে এইবোৰ খুব টানি টানি ধৰিছে তেজৰ কাৰণে কিন্তু কম জীৱনটো যোৱা দুবছৰমানৰ পৰা মানে একদম সলনিয়ে হৈ গৈছে কৰোণাৰ কাৰণে কৰোণাৰ পাছতে আমাৰ ঘৰখনতো কিবা কিবি খেলি মেলি মানে ইটোৰ পিছত সিটো বেমাৰ ওলাই থাকে অকল মোৰ বুলি নহয় ঘৰৰ সকলোৱে বেমাৰ কাৰোবাৰ যদি কিবা এটা হয় তাৰপিছত আকৌ কাৰোবাৰ কিবা এটা এনেকৈয়ে থাকিয়ে গৈছে নিজৰ বেমাৰ দেখাবলৈ দেখাম আৰু এতিয়া দেখাওঁ বুলি লওঁতে এতিয়া আকৌ ছোৱালী এডমিশ্যন তাৰপাছত গাড়ী ভাড়াৰ পৰা আদি কৰি সকলোখিনি এতিয়া কিতাপে পত্ৰই দিব লগা হৈছে গতিকে আৰু আমাৰতো খেতি খোলা কৰি থকা মানুহ গতিকে মানে কি হয় চাকৰিয়ালসকলৰ বেছি ভাল হয় তেওঁলোকে মাহেকৰ মূৰত দৰমহাটো সোমাই একাউণ্ট পাই যায় কিন্তু আমাৰ তেনেকৈ খেতিৰ ওপৰতে নিৰ্ভৰ কৰি থাকিব লাগে গতিকে খেতি ওলালেহে পইচা পাতিটো হেৰি হয় সেইকাৰণে থাকি গৈছে আৰু বেমাৰবোৰ খুলিছোঁ কেনেকৈ কোনদিনা মৰো ঠিক নাই দেই আৰু আপোনালোকে চাই থাকিব ভিডিঅ' যদিহে বাচি থাকোঁ আৰু ভিডিঅ' দিবলৈ চেষ্টা কৰিম ইমান পটককৈ নমৰোঁ বাৰু বেয়া নাপাব কোৱাৰ কাৰণে মুখত যাহা তাহা কথা আহে মই এনেই কৰি দিওঁ তো ভাল লাগিলে আজি ভিডিঅ'টো লাইক এটা কৰি দিব আৰু নতুনকৈ চোৱাসকলে ছাবস্ক্ৰাইব কৰিব